নমস্কাৰ ভিউৱাৰসকল, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি এঠাইলৈ যাবলৈ ওলাইছোঁ। বহুত দিন ধৰি মাতি আছিল, তো আজি ফাইনেলি সময় পালোঁ। তো যাই থাকোঁতে মানে শনি ৰোডৰ ওচৰৰে হোটেল এখনত ৰখিলোঁ। ঘৰৰ পৰা একো খাই যোৱা নাছিলোঁ, তো বহুত ভোক লাগি আছিল। তো সেই হোটেলখনতে ব্ৰেকফাষ্টটো কৰিলোঁ। আৰু এইখিনি মাত্ৰ 50 টকাত আছিল, মানে এখন পৰঠা আৰু 2টা অমলেট 50 টকাত পাই গৈছোঁ। তো এইখিনি খাই লৈ আমি ওলালোঁ আৰু নেক্সট। তো আহি পালোঁ চামোতাৰ চক। এই দোকানখনত ৰখি ল'লোঁ অলপ কিবা লোৱাৰ কাৰণে। জিউৰ কাৰণে অলপ মিঠাই, চকলেট, চিপছ এইখিনি ল'লোঁ। আৰু আগত চাব ভিডিঅ'টো, ইমান ধুনীয়া ভিউজ দেখা পাব আপোনালোকে। কিমান ধুনীয়া কি ক'ম, ভিডিঅ'টো চালে গম পাব। তো এইখিনি চাওক, কিমান ধুনীয়া ভিডিঅ' এটা কেপচাৰ হৈছে কেমেৰাত। পৰিৱেশটো চাওক কিমান ধুনীয়া। এইটো পাৰ্ট 1 আৰু পাৰ্ট 2ত নেক্সট আহি আছে। আমি কোনখিনিত যাই আছোঁ, সেই ঠাইখিনি আৰু ধুনীয়া। তাৰ পৰিৱেশটো চাব মোৰ নেক্সট ভিডিঅ'ত। আৰু এইটো ভিডিঅ' যদি ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ আৰু